গাইজ আজি আমি আহি আছোঁ বলবম চাবৰ কাৰণে জাগীৰোড নিজৰ পাৰ আহি আছোঁ। বহুত মানুহ আহিছে। দেখিছে আপোনালোকে বাইকত স্কুটিত আহি আছে, আমিও আহি আছোঁ। আজি ফাৰ্ষ্ট টাইম চাব আহিলোঁ বলবম। আগতে চোৱা নাই, আমাৰ ওচৰতে হয়, তথাপিতো অহা নাছিলোঁ। আজি চাব আহিলোঁ আৰু আপোনালোককো অলপ দেখাওঁ কি হয়, চাই থাকক আপোনালোকে। আহি আছোঁ, কোনোবা খোজকাঢ়িও আহিছে। দেখিছে টমটমত আহি আছে। আহি আছোঁ, বহুত জাম হৈছে। আমি আহি আছোঁ খোজকাঢ়ি আহি আছে, কিবা দিছে খোৱা বস্তু খাই আছে। বহুত দূৰৰ পৰা আহিতো ভোগ দিয়া হয়। আহি আছে বাইক, খোজকাঢ়িও আহি আছে। বহুত দূৰৰ পৰা আহিছে। আমি পাৰ হৈছোঁ আৰু আমি বলবম পালোহি। আগত ভিডিঅ' কৰা নহ'লে, বহুত জাম আছিলে। এতিয়া আমি পাইছোঁ দোকান। এতিয়া আমি পানী খাব কিমান বহুত মানুহ বহুত ভিৰ। আগত ভিডিঅ' বনোৱা নহ'ল, কাৰণ বহুত গাড়ী জাম লাগিলে, অসুবিধা হ'ল। ৰাইজৰ মানে সমাগম ঘটিছে। আগতে দেখা নাছিলোঁ, আজি দেখিছোঁ, বহুত ভাল লাগিছে। নাচি আছে, চাওকচোন। ভিতৰত সোমাব নিদিয়ে, ভিতৰত সোমাব নিদিয়ে। এইফালেও নাচি আছে। ব্যস্ত হৈ আছে। ভিৰ লাগি আছে। चढ़ा है बस भोले का रंग, हर कण में हर क्षण में है भोले मेरे संग, लेके तेरा এখন নিজৰ ভিতৰত সোমাব দিয়া হোৱা নাই, বন্ধ কৰি থৈছে। মেইন গেট বন্ধ
হৈ আছে। ইয়াতে উদ্যান আছে। আপোনালোকে যদি নিজৰ ল'ৰা ছোৱালীক কেতিয়াবা আনিব খোজে ইয়ালৈ আনিব পাৰে। বহুত দূৰৰ পৰা মানুহ আহে এই পাৰ্কত। জানুৱাৰীত বহুত মানুহ হয় পিকনিক খাবৰ কাৰণে। আৰু ইয়াতে খেলা ধূলা বহুত সুবিধা আছে। নিজৰ ল'ৰা ছোৱালী লৈ আহিব পাৰে। এয়া আমি আহি আছোঁ ভিতৰলৈ। ইয়াতে চাকি বন্তি জ্বলোৱা হৈছে। আৰু এই ভিতৰত আছে মন্দিৰ, তাত সোমাব পৰা যোৱা নাই। ইয়াতে নাম হৈ আছে। ইয়াতে ৰিজৰ্টৰ কাম কৰি আছে। বহুত ভিৰ পেলাই যাব পৰা নাযায়। দেখিছে আপোনালোকে কিমান মানুহ। নিজৰ গা ধুই আছে। সেইফালে আপোনালোকক দেখাব পৰা নাই। বোকা হৈ আছে ৰাস্তাটো। বাহিৰৰ পৰা আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ। এতিয়া চাওক, নিজৰাত গা ধুই আছে। বহুত মানুহ আছে, সোমাব পৰা নাযায়।